আলাইকুম নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল মামনি আছামিজ ব্লগ সকলোকে মোৰ ইউটিউব চেনেল স্বাগতম জনাইছোঁ। সকলো সুস্থ আছে ভালে আছে। তো আজি এটা ব্লগ লৈ আহি গ'লোঁ। তো আপোনালোকে গম পাইছে আমি ক'ত আছোঁ। এতিয়া আমি নিজে যাবলৈ ফুৰিবৰ কাৰণে। তো এইটো ভাগিনৰ ঘৰ হয়, ভাগিনৰ ঘৰত আহিছোঁ। ভাগিনৰ ঘৰৰ পৰা আৰু যাম বাহিৰত ফুৰিবৰ কাৰণে। আপোনালোকৰ লগত গোটেইখিনি শ্বেয়াৰ কৰিম। তো ভিডিঅ'টো ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু ভিডিঅ'টো চাই যাব একদম শেষলৈকে। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাই যাব আৰু ভিডিঅ'টো একদম শেষলৈকে। এইফালে আমি খাবলৈ লৈছোঁ ভাত আৰু গোটেইবিলাক। তো গাইছ এতিয়া আহিলোঁ ফুৰিবলৈ আৰু এইফালে ধুনীয়া এটা ভিউ চাই যাব আৰু পুৰা। এতিয়া আমি গৈ আছোঁ ফুৰি মানে পথাৰৰ মাজেৰে। আৰু এইফালে ইমান ধুনীয়া ডাঙৰ এখন পথাৰ আৰু চাৰিওফালে একদম শাক পাচলি ভৰপূৰ হৈ আছে। আমি এতিয়া গৈ আছোঁ ব্ৰহ্মপুত্ৰ পাৰলৈকে আৰু চাৰিওফালে মানে গোটেই চব্জিয়ে আছে। ভেন্দি গছ, এইবিলাক ভেন্দিৰ খেতি। এইবিলাক হৈছে ভেন্দিৰ খেতি আৰু ইমান বহল ইমান ডাঙৰ পথাৰ, ইমান ধুনীয়া লাগিছে। এইবিলাক হৈছে শাক, পালেং শাক। আৰু আপোনালোকে দেখিছে নাই ইমান পালেং শাকৰ খেতি। আৰু আমাৰ ইয়াত দিয়ে এই পালেং শাক এক মুঠা নহয় 4-5 মুঠা দিয়ে। 10 টকা 20 টকা 50 টকা, 10 টকাত নিদিয়ে 50 টকা 20 টকা লৈ লয়। আৰু ইয়াত ইমান খেতি, চাৰিওফালে খেতি। আৰু এইফালে কি বুলি কয় নাম আৰু এইফালে মছলা পাতৰ খেতি। এইফালে পালেং শাক মছলা চব আৰু চব আছে। মূলা খেতি, এইবিলাক পালেং খেতি পালেং শাকৰ। আৰু এইফালে ব্ৰহ্মপুত্ৰ, পিঁয়াজৰ খেতি এইবিলাক। আমি আহি পালোঁ এতিয়া ব্ৰহ্মপুত্ৰৰ ওচৰত। এইফালে ইমান ধুনীয়া এতিয়া আমি ফুৰিছোঁ বালিৰ চৰত, খোজকাঢ়িছোঁ আৰু এনেকুৱা ফিল হৈছে যে সাগৰৰ পাৰত ফুৰিছোঁ। ধুনীয়া ভিউ, ধুনীয়া লাগিছে। আৰু এইটো হৈছে বৰলোহিত ব্ৰহ্মপুত্ৰৰ ওচৰত আমি আছোঁ পাৰত। তো গাইছ এতিয়া আমি আহি পালোঁ ব্ৰহ্মপুত্ৰৰ ওচৰত ফুৰিবৰ কাৰণে। আৰু এইফালে মোৰ পিছফালে দেখিছেই চাগে আপোনালোকে, আগফালে পিছফালে ইমান ধুনীয়া, কি ধুনীয়া বতাহ। সেউজেৰে ভৰা এখনি পথাৰ, চকুৰে নমনি নেদেখা শিপা। তো গাইছ এতিয়া আমি বহি আছোঁ নাৱত আৰু ভয় কৰি ব্ৰহ্মপুত্ৰৰ মাজত। এতিয়া আহিছোঁ পাৰ্কত। এইবিলাক খুচি মাৰ
ওপৰত চাওক আৰু আপোনালোকক দেখাই যাম গোটেইখিনি চাই থাকিব গোটেই ভিডিঅ'টো পুৰা একদম শেষলৈকে আৰু ওপৰৰ ফালে এইখিনি হৈছে ওপৰ আৰু এইফালে সেইফালে আমাৰ আগৰ যুগৰ কিছুমান তাৰমানে কিছুমান ইয়াদৰ কাৰণে এইবিলাক বনোৱা হৈছে যেনেকৈ আমাৰ যুদ্ধ হৈছিলে তেতিয়া কিছুমান সৰু সুৰা দৃশ্য কিছুমান দেখুওৱা হৈছে যেনেকৈ মাছাল চলাইছিলে আমাৰ ব্ৰহ্মপুত্ৰ ব্ৰিজ বান্ধোতে যেনেকৈ কৰাইছিলে তেনেকৈ কিবা কিবি আৰু আছে এইবিলাক বনাই থোৱা হৈছে এইফালেও আছে এইফালেও আছে গোটেইখিনি আৰু চাই যাব আপোনালোকে একদম শেষলৈকে আৰু বহুত কিবা কিবি দেখাইছোঁ আপোনালোকক আৰু এইখিনি আমাৰ শৰাইঘাট ব্ৰিজৰ শৰাইঘাট ব্ৰিজৰ কিছুমান ঘটনা ইয়াত দেখুওৱা হৈছে এইফালে এনেকৈ আপোনালোক কেনেকুৱা লাগিছে জনাবলৈ একদম নাপাহৰিব মোৰ কিন্তু খুবেই ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব কমেণ্টত দূৰ বহু যে দূৰ নে তুমি ওচৰৰ জুখিব নোৱাৰো উদুলি মুদুলি চৌপাশে ৰদালি আছুতীয়া মন একদম ওপৰত উঠিছোঁ শিলাত এইফালে আৰু এইফালে পিছফালে গাড়ী চলিছে আপোনালোকে দেখিছে চাগে এখন হৈছে আগ্ৰাথুৰি পাৰ্ক শৰাইঘাট পাৰ্কত আগ্ৰাথুৰি শৰাইঘাট পাৰ্কত আমি আহিছোঁ আৰু খুবেই ভাল লাগিছে ওপৰতো ভাল লাগিছে তলতো ভাল লাগিছে গোটেইখিনি ভালেই লাগিছে বাৰু এতিয়ালৈকে আৰু চাই যাম কি আছে কি নাই ভাল লাগিছে ভয় লাগিছে গোটেইখিনি লাগিছে একেলগে আৰু সকলো ফটো তোলাত ব্যস্ত আৰু মই ভিডিঅ' বনোৱাত ব্যস্ত এইফালে মোমাই তামোল চৌপাশে ৰদালি আছুতীয়া মন কোঠা কাদু চকুৰে আছুতীয়া বাটেৰে শুকুলাই জাক দাৱৰ নামে মই চমকো কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউসীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি উদুলি মুদুলি চৌপাশে ৰদালি আছুতীয়া মন কোঠাত আবেগৰে ধেমালি প্ৰতিটো পল যাওঁ ঘৰত না এই এখন কি আছে নিহৰ এটা চিল ফেক্টৰী ক'ত আছে নো ক'ত বাছে ক'ত দেখে নেকি এতিয়া আমি পাৰ্কৰ পৰা ওলালোঁ আৰু অলপ ফুৰিবলৈ গৈ আছোঁ ৰালে চুপহি
কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰে নুতি পচি নিচুকনি গীজু। তো গাইজ এতিয়া আমি আহি পালোঁ কুঁহিয়াৰৰ ৰস খাবৰ কাৰণে। পাৰ্কৰ পৰা ওলাই আহিলোঁ, ওলাই আহি ইয়াত দেখিলোঁ যে কুঁহিয়াৰৰ ৰস, তো খাবলৈ ওলালোঁ। আৰু এইফালে কুঁহিয়াৰ এইবিলাক কুঁহিয়াৰ। তো গাইজ এতিয়া যামগৈ ঘৰত, আৰু ঘৰত যাই সকলোকে লগ পাম। এতিয়া ঘৰলৈ ওলালোঁ, তো যাওঁ এতিয়া ঘৰত। গাইজ এতিয়া আহি পালোঁ আমি ঘৰ, আৰু ঘৰ আহি পাই বহিছোঁ। তো ভিডিঅ'টো ইয়াতে সামৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, আৰু আপোনালোকে মোৰ নতুন নতুন ভিডিঅ' পাই থাকিব। তো ছাপোৰ্ট কৰি যাব। ভিডিঅ'টো ইয়াতে সামৰোঁ, লগ পাম আন এটি ভিডিঅ'ত। এতিয়ালৈকে বাই বাই গাইজ।